everyone, welcome back to my YouTube channel. এতিয়া আমি আছো ডিএলএ পুৱানত এয়া কলকাতাত আছো ডিএলএ পুৱানত আৰু এয়া বৰষুণৰ বতৰত মইনা নুঠে মটৰত এয়া আমি এতিয়া আহি আছো কি জুপুজ কৰে মানে জুপুজ কৰে এয়া আমাৰ এয়া দেখিছা এয়া মানে ওপৰত মানে ওপৰ মাল এইবিলাক দেখিছে তো এতিয়া আমি ছাতি লৈ আহি আছো দহি ফুচকা অনলি 20 रुपये में दही फुचका खाऊंगी अगर এতিয়া আমি আহি আছো ইয়াত দহি ফুচকা খাবলৈ বলক আমাৰ ভিডিঅ'টো উপভোগ কৰক ৰাতি এতিয়া বৰ্তমান 8:20 হৈছে আমি কামৰ পৰা আহি আছো হা জধলি মধলি আমি গোটেই কেইজনীয়ে হয় না ৰাইজ হয় এয়া জধলি মধলি এয়া হৈছে কি নাম বুলি আছিলে তোমাৰ হিমাশ্ৰী হিমাশ্ৰী আৰু এইজনী ভাগ্যশ্ৰী আগৰ ভিডিঅ'ত দেখিছে ইহঁতক আৰু শিখামণিকটো ক'ব নালাগে আগৰ ভিডিঅ'ত দেখিছে বলক এতিয়া আমি গৈ আছো খাবলৈ কলকাতাৰ ৰাতি দৃশ্য ঠিক আছে এয়া চাওকচোন বৰষুণত একেবাৰে গোটেই খেমেকা হৈ আছে টুপটুপকৈ বৰষুণ পৰি আছে এয়া চাওক এইফালে দোকানবিলাক বন্ধ কৰি দিছে আৰু অলপ ভাল লাগিছে ন ৰাতি দৃশ্য এয়া পূৰা দহি ফুচকা খাবলৈ ৰেডি টেনটেনেং এই 6 প্লেট ক'লে দেই অৰ্ডাৰ দিছে 6 প্লেট ন ভাগ্যশ্ৰী 6 প্লেট নেকি ঠিক আছে তাৰপিছত কেইটকা 20 টকা আৰু দহি ফুচকা কেইটকা 20 টকা ঠিক আছে এই আমাৰ দাদাই এতিয়া দহি ফুচকা বনাই দিব খাম আৰু কিভাবে দই ফুচকা বানানো যায় আজকে আমরা সবাইকে দেখাবো प्रथम फुचकाते आलू दिए 20 में कितना पीस आता है 7 पीस अच्छा লালুটা দেখিছে যে ইহঁতকেইটা যে একদম ইমান লাজ কৰিছে একদম আমাক যে একদম বেয়া লাজ হাঁহি এইটো চাক কেনেকৈ হাঁহিছে চাক কেনেকৈ লাজ কৰি হাঁহিছে আৰু আমাৰ মনালিজাৰ লগতে বহুত লাজ পাইছে ভাগ্যশ্ৰী মোক ঢাকি দিছে এইবোলে কাকলিটো ক'বই নালাগে এইবোলে আমাৰ ফুচকা বনি আছে ইহঁতে गुल फुचका गुले हुआ काकोली ये अभी ये क्या दे रहे अभी फोटो में ये कौन लगा दी है नहीं लगा दी ये दही है ना थोड़ा ज़्यादा करके दीजिएगा ठीक है अच्छा हाँ এইফালে এই চটফটি কেইজনী ল'ৰা জোকাই আছে সিহঁতে ইমান মানে অকণমানি সৰু ল'ৰা দুটাকে জোকাই আছে সিহঁতে একদম বহুত মৰম লাগিছে চকুকেইটা দেখি रेडी ये 7 मसला है हाँ मसला अच्छा एक में थोड़ा मत दीजिएगा वो वाला में मत दीजिएगा 10 में जो है उसमें मत दीजिएगा ফুচকা আৰু এইফালে মনালিছাৰ ফেভৰেট ফুচকা আজি খাবলৈ লৈ আনিছে আমাক স্পীড কাম কৰে আৰু দেই তো আমাৰ হৈ গৈছে ৰেডি দহি ফুচকা তো আমি এতিয়া খাম আৰু ভিডিও হৈ আছে হয় না थैंक यू এয়া মোৰ দহি ফুচকা বহুত দিনৰ পৰা খাওঁ লাগি আছিলে তো আজি আমি খাওঁ ফাইনেলি এই গোটেই কেইজনী ভালকে মাৰা পুতখন মাৰা ভিডিও এটা কৰি দিবাচোন দি দিয়া কেনেকা মজা আছে only 20 rupees only 20 rupees মুখত লগাকে খাইছে কেনেকা amazing স্পিচলেছ কেনেকা লাগিছে ভাগ্যশ্ৰী কেনেকা লাগিছে জানে ন মিলা প্ৰীতি চলি আছে ইয়াত তোমাৰ খাই হে হোৱাই নাই মোক এতিয়া ভাত খোৱা হৈছে মই নাখালেও
চ' গাইজ এতিয়া আমি খাই বৈ আহি আছোঁ গোটেইকেইজনীয়ে 6জনীয়ে খালোঁ এতিয়া এজনী কেইদিনমানে শাক পাচলি ল'বলৈ গৈছে এজনী শিকা হয় শিকাই আমাৰ লাষ্টত আপোনালোকক বাইক উঠাই দি দিব শিকা খোৱা গুড নাইট আমি বহুত ধুনীয়াকৈ বহুত টেষ্টিকৈ দৈ ফুচকা খালোঁ আপোনালোকো যদি কেতিয়াবা কলকাতা আহে ঐ এইখন দোকানহে 20 টকা দিছে আকৌ বেলেগে 30 টকা দিয়ে 35 টকা 40 টকা লয় 2 মিনিট খোজকাঢ়ি আহি এই দাদাৰ দোকানত দৈ ফুচকা নিশ্চয়কৈ খাব আপোনালোকক বহুত 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 বেছি ভাল পাব আপোনালোকে আমাৰ চেনেলটো সামৰিলোঁ ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকন বজাই দিব গুড নাইট বাই বাই লাভ ইউ